টাটা কান্দি আছে দেখা নাই সো গাইস আপোনালোকে চাই আছে এয়া হৈছে গুৱাহাটী চিটি আৰু মই আছোঁ গুৱাহাটীত আজি 20 দিন ধৰি গুৱাহাটীৰ পৰা এটা ভিডিঅ' বনোৱা নাই এতিয়ালৈকে কিন্তু আজি ভাবিছোঁ এটা ভিডিঅ' বনাই দিম আপোনালোকক ঐ চ' আজি ফুৰিবলৈ যাম ক'ত যাবি কোৱা তুমি কোৱা হা চিৰিয়াখানা ৱাও সো গাইস আজি বাইক লৈ যাম চিৰিয়াখানাত এয়া চাব পাৰিছে মোৰ হেলমেটটো আৰু ইয়াত মোবাইলটো লগাই কিনে তো 10টা বজাত আহি এইখিনি হাজা হাজা হৈ গ'ল হাই আমি তিনিজনে মিলি ওলাই গ'লোঁ মাইনা আছে কোলাত আৰু ঘৰটো তালা মাৰিলোঁ তাৰপিছত চিৰেদি তললৈ নামি যাই আছোঁ এয়া চাব পাৰিছে মোৰ হাতত আছে হেলমেট আৰু হেলমেটটো চাই আছোঁ মই কাৰণ হেলমেটত মোবাইল লগাই ফাৰ্ষ্ট ব্লগ এইটো বনাই আছোঁ আপোনালোকৰ কাৰণে এয়া চাব পাৰিছে মোৰ বাইকখন আৰু বাইকখনৰ এটা প্ৰব্লেম হৈ আছে দুটা হেলমেট লাগিব এটা মোৰ হাতত আছে আৰু এটা হেলমেট আৰু এইটো চাই আছে আপোনালোকে ইণ্ডিকেটৰটো ভঙা আছে এইটো লগাই ল'ব লাগিব তাৰপিছত বাইকখন চাফা কৰি আছোঁ কাৰণ ধূলি বালি লাগি একেবাৰে লেতেৰা হৈ আছে চ' ষ্টাৰ্ট কৰিলোঁ বাইক ষ্টাৰ্ট কৰি গুৱাহাটী চিটিৰ মাজেদি আমি বাইক চলাই যাই আছোঁ চিৰিয়াখানা চাবলৈ এয়া চাব পাৰিছে গুৱাহাটী চিটিৰ পৰিৱেশ বহুত ধুনীয়া পৰিৱেশ এইটো হৈছে গলিৰ ৰাস্তাবিলাক বাইলেনবিলাক হয় বন্ধুসকল এতিয়া আমি মেইন ৰোডটো পালোঁ চিৰিয়াখানা যোৱাৰ ৰাস্তাটো পাইছোঁ এনেকৈ গৈ আমি পালোঁ চিৰিয়াখানা এয়া হৈছে আছাম ষ্টেট জু অসম ৰাজ্যিক চিৰিয়াখানা এতিয়া আমাৰ অনলাইনত টিকেট বুকিং কৰিব লাগিব কাৰণ টিকেট নাই কাউণ্টাৰত সেইকাৰণে অনলাইনত টিকেট বুকিং কৰিলোঁ assam-state-zoo.in মাৰি তাৰপিছত এয়া চাব পাৰিছে প্ৰৱেশদ্বাৰত দেখাব লাগিব টিকেটটো দেখুৱাই সোমাই গ'লোঁ চ' গাইছ আমাৰ টিকেটটো মানে চেকিং হৈ গ'ল আৰু এতিয়া আমি ভিতৰত সোমাই আহিছোঁ আৰু এতিয়া চাব পাৰিছে এয়া হ'ল এণ্ট্ৰি গেট আৰু ইদি যাই মানে আমি ফাৰ্ষ্ট টাইম আহিছোঁ চিৰিয়াখানাত নাজানো সন্মুখত প্ৰথমতে কি বস্তু পৰে বন্ধুসকল চিৰিয়াখানাৰ ভিতৰত সোমাই যোৱাৰ লগে লগে আপুনি এণ্ট্ৰি গেটৰ ভিতৰত সোমোৱাৰ লগে লগে আপুনি এইবিলাক চিঞৰ বাখৰ শুনিবলৈ পাব এয়া শুনিবলৈ পাই আছে চিঞৰ বাখৰ এইবিলাক হৈছে সোণালী বান্দৰৰ চিঞৰ বাখৰ আৰু বান্দৰবিলাক গছৰ ওপৰত উঠি আছে সেইকাৰণে দেখা নাযায় এয়া গৈ আমি ভিতৰলৈ সোমাই আছোঁ চিৰিয়াখানাত বন্ধুসকল প্ৰথমতে আমাৰ চকুত পৰিল জিৰাফটো আৰু জিৰাফ চাই আমাৰ আম্মুটো চাই আছে জিৰাফ এয়া ভাবি আছে এইটোনো আৰু কি ঘৰত ছাগলীবিলাক চাই থাকে আৰু এইটো চাই ভাবি আছে এইটো চাগে ডাঙৰ ছাগলী দেখিবলৈ পাই আছে কিমান আচৰিত হৈ চাই আছে এইবাৰ আগুৱাই যাম আৰু বেলেগ কিবা চাবলৈ আৰু চাওঁতে চকুত পৰিল এই চৰাইবিলাক ধুনীয়া চৰাই ইয়াত দেখিবলৈ পাই আছে এইবিলাকৰ নাম নাজানো চাগে ইয়াত দিয়া আছে নামবিলাক বাজৰিগড় ককাটিয়েল লাভবাৰ্ড বিভিন্ন ধৰণৰ চৰাই চিৰিকটি ইয়াত ৰখা আছে দেখিবলৈ ধুনীয়া কিন্তু এই নেটটো দিয়াৰ কাৰণে ফুটেজবিলাক ভালকৈ নাহে আৰু এইবিলাক চাই আছে বেলেগ ধৰণৰ চৰাই দেখোন আৰু এইটোনো কি আৰু এইটো চাগে কি বুলি কয় এইটো ভালকৈ নাম নাজানো ইয়াত নামৰ চাইনবোৰ্ড দিয়া নাই এয়া ধুনীয়া এটা পৰিৱেশ চিৰিয়াখানাৰ ভিতৰৰ যিটো নেকি অভয়াৰণ্য বহুত ভাল লগা এটা দৃশ্য আপোনালোকে চাই বহুতো আনন্দিত হ'ব আৰু আগুৱাই যাই আছোঁ বেলেগ কিবা চাবলৈ এতিয়া চাম আগত বাঘ চোৱাৰ খুবেই ইচ্ছা আছে বাঘটো সন্মুখত পৰা নাই চাগে ক'ত বা আছে আৰু ভিতৰলৈ যাব লাগিব চাগে চ' বন্ধুসকল বাঘ চাবলৈ আহিলোঁ এইবিলাক হৈছে বাঘ আৰু বাঘবিলাক ভিতৰত আছে জালৰ ভিতৰত মানে বহুত প্ৰটেকশ্যন দি ৰাখিছে বাঘবিলাক দেখিবলৈ পাইছে ডেঞ্জাৰাছ বাঘ
আৰু ইয়াত লিখাই আছে ডেঞ্জাৰ, সন্মুখত বিপদ আছে। এইকাৰণে বাঘৰ ওচৰত যিহেতু আছোঁ, এয়া আমো চাই আছে বাঘ। আৰু সঁচা কথা দেই, মই জীৱনৰ ফাৰ্ষ্ট টাইম বাঘ চাই আছোঁ নিজৰ চকুৰে, আৰু এইটো চাই আছোঁ চিৰিয়াখানাত। চ' বন্ধুসকল, বাঘ চোৱা হ'ল, এবাৰ বেলেগ কিবা চাম। আৰু এইটো দেখিবলৈ পাই আছে আপোনালোকে, বাঘটোৱে কেনে কৰি আছে, মানে ধেমালি কৰি আছে, ব্যায়াম কৰি আছে চাগে। বহুত ধুনীয়া লাগি আছে বাঘ, তথাপি ধুনীয়া লাগিলেতো আৰু কাম নাই, লাৰি চাব নোৱাৰি কাৰণ ডেঞ্জাৰাছ। এইবাৰ আমি চাবলৈ গৈ আছোঁ, সন্মুখত আছে এটা ভালুক, এয়া হৈছে ক'লা ভালুক, ব্লেক পেন্থাৰ। বন্ধুসকল চাই আছে, এয়া ভালুকটোৱে মাংস খাই আছে, নাজানো কিহৰ মাংস। এইবাৰ চকুত পৰিল শগুন, আৰু শগুনৰ কথা আগত শুনিছোঁ ঠিকেই, কিন্তু দেখা নাছিলোঁ, এইবাৰ ফাৰ্ষ্ট চালোঁ শগুন। বহুত সময় ধৰি ভাবি আছিলোঁ বনৰ ৰজা সিংহ ক'ত আছে। এয়া দেখিবলৈ পাই আছে, সিংহই মানে বাগৰি আছে, আৰু পূৰা এলেহুৱা হয় সিংহবিলাক, সেইকাৰণে চাই আছে। পূৰা টোপনিত আছিল, আৰু মানুহৰ কথা শুনি, চিঞৰ বাখৰ শুনি সিংহবিলাকে কেনেকৈ বহি আছে, দূৰত দূৰত বহি আছে। এইবিলাক চাই আছে আপোনালোকে এশিঙীয়া গড়, আৰু এশিঙীয়া গড়ৰ কাৰণে অসম বিখ্যাত। দেখিবলৈ পাই আছে গড়বিলাক কেনেকৈ ঘাঁহ খাই আছে, আৰু গড় আৰু হৰিণা পহুবিলাক একেলগত ৰখা হৈছে, কাৰণ এইবিলাক মাংসভোজী নহয় আৰু তৃণভোজী কাৰণে একেলগত ৰাখিব পাৰি। আৰু এইবিলাক হৈছে অজগৰ সাপ, দেখি আছোঁ অজগৰ ওচৰৰ পৰা চাই আছোঁ, কিন্তু গ্লাছৰ ভিতৰত ৰখা আছে অজগৰটো। আৰু ইয়াত সাপবিলাক ৰখা আছে, সাপবিলাক এটা এটা কৰি দেখুৱাম আপোনালোকক, চাই থাকক, ভাল লাগিব। আৰু ইয়াত আছে এটা কাছ, আৰু দেখিবলৈ পাই আছে কাছটো কেনেকৈ শুই আছে। আৰু এইটো হৈছে ঘৰিয়াল ৰজা, দুটা ঘৰিয়াল ইয়াত আছে, দেখিবলৈ ডেঞ্জাৰাছ লাগি আছে। ৱাও, টোপনি মাৰি আছে চাগে, নহয়, এনেকৈয়ে থাকে ঘৰিয়ালবিলাক। আৰু ঘৰিয়াল চোৱা হ'ল, কাছ চোৱা হ'ল, গোটেই চিৰিয়াখানাটো ঘূৰি ঘূৰি চালোঁ আমি। এতিয়া আমি উভতি যাব লাগিব। কিমাননো চাম আৰু, ভৰি বিষাই আছে, পাহাৰৰ ওপৰেদি যাব লাগে, নামিব লাগে, চিৰি বগাব লাগে, এনেকৈ বহুত ঘূৰিলোঁ। চাই 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 এতিয়া আমি বাহিৰলৈ ওলাই যাম। বলক, আজি ভিডিঅ'টো ইয়ালৈকে শেষ কৰিব বিচাৰিছোঁ। যদি ভিডিঅ'টো ভাল লাগিছে তেন্তে এটা লাইক কৰি দিব, কমেণ্ট কৰি জনাই দিব, আৰু পেজটো ফ'ল' কৰিব, চেনেলটো হ'লে ছাবস্ক্ৰাইব কৰিব। ধন্যবাদ, আজিৰ কাৰণে বাই বাই, জয় অসম।